আমি বিটিআৰৰ যিটো চুক্তি হৈছে এই বিটিআৰ চুক্তিৰ ৰূপায়ণৰ যিবিলাক আমাক ইয়াত দিছে এই উন্নয়নৰ স্বাৰ্থত আমি বিটিচি অনুযায়ী ছাত্ৰ সন্থাই আমি প্ৰত্যক্ষভাৱে নহ'লেও পৰোক্ষভাৱে আমি তেখেতসকলক সঁহাৰি জনাম যাতে অনন্ত সময়ত এই বিটিচি উন্নয়নৰ স্বাৰ্থত বিটিচি ডেভেলপমেণ্টৰ স্বাৰ্থত যাতে ইয়াৰ চৰকাৰ গঠন কৰিব পাৰে তাৰ কাৰণে আমি গোটেই 4খন জিলা আপোনালোকৰ জনসংখ্যা কিমান আছে? আমাৰ 4খন জিলাত 2011 সেন্সাস অনুসাৰে আমাৰ ইয়াত 16টা সম্প্ৰদায়ত 3,75,000 লোক আছে কিন্তু এতিয়া যেহেতু 2020 চলি আছে নিয়াৰেষ্ট প্ৰায় আমাৰ 4 লাখ মানুহ ইয়াত বসবাস কৰি আছে আৰু আমি আশা কৰিছোঁ অনাগত দিনত সেই মানুহখিনি জাতিৰ স্বাৰ্থত বিটিআৰৰ চুক্তিৰ স্বাৰ্থত বিটিচি উন্নয়নৰ স্বাৰ্থত চৰকাৰ গঠনত মুখ্য ভূমিকা গ্ৰহণ কৰিব বুলি আমি আশা কৰিছোঁ। চেনেল বন্ধুসকলক নমস্কাৰ যাচিছোঁ কিয়নো আপোনালোকে আমাক প্ৰত্যক্ষ অপ্ৰত্যক্ষ সকলো পিনে সহায় কৰি আছে। আগন্তুক বিটিএডি নিৰ্বাচনৰ কথা হিচাপত আপুনি প্ৰশ্ন কৰিছে। চাওক এতিয়া এই আগন্তুক যিটো বিটিচি ইলেকশ্যন হ'ব এতিয়া বিটিআৰ হ'ল গতিকে বিটিচিৰ যিটো ইলেকশ্যন ইমান দিন 15 বছৰ 17-18 বছৰ চাল গভৰ্ণমেণ্টে পাব্লিকে চালে গভৰ্ণমেণ্টেও চালে গতিকে পাব্লিকে সকলো বুজি পাইছে গতিকে নতুন বিটিআৰ যিটো চুক্তি হ'ল এইটো ৰূপায়ণৰ অৰ্থে আমাৰ পৰিৱৰ্তনৰ বিৰাট দৰকাৰ এইবাৰ হ'ব চলপাল্টাই বিপিএফ চলপাল্টাই নতুন বিটিআর গঠন কৰি সর্বজাতি সন্মতিক্রমে যিমান জাতি সংগঠন আছোঁ আমি যিমান জাতি মানুহ আছোঁ বিটিআদিত সকলোৱে এই বিটিআৰৰ সুযোগটো আমি গ্ৰহণ কৰিব লাগে। সেইকাৰণে এইবাৰ শ্লোগানটো চলপাল্টাই নতুন বিটিআর গঠন। ইউপিপিএল জিন্দাবাদ।